हेलो फ्रेंड्स केने আছে ভালে আছে না মই ভালে আজি এটা নতুন ভিডিও লৈ আহিছো ভিডিওটো হৈছে আপোনাৰ ইন্টাৰলক কেনেকা ফিটিং হয় সেই বস্তু দেখাও বুলি ভাবিলো বলক ভিডিওটো আৰম্ভ কৰো এইখন পাল্লাত ইন্টাৰলক ফিটিং হ'ব এতিয়া তাৰে আপোনাৰ মানে পাল্লাটোৰ গোটে সেন্টাৰটো কৰি মানে পাল্লাটো কিমান আছে সেইটো সেন্টাৰ কৰি কেনে মোৰ সিনটো পৰিলে ইয়াত এটো সিন পৰিলে পাল্লাটো অলপ কাটিং আছিল হেতু কাৰণে অকমান পাল্লাটো কমিলে তো এইটো ইন্টাৰলক বহিব এইটো তো ইয়াক মই এতিয়া সিন দি বহাবলৈ হলে এইটো সিন দি দিছিলো এইটো ফুটা চাবিটো মানে আপোনাৰ হেতু ঘুমাই যাবলৈ টোটালি বস্তুটো ঘুমাই যাব হেতু কাৰণে মই ইয়াত খুলনি কৰিবলগীয়া হ'ব এইটো সব এনেকৈ ঘুমাই যাব কমপ্লিট এনেকৈ হ'ব বস্তুটো এতিয়া মই ইয়াত সিন দিম খুলনি কৰিম সিন দি দিলোঁ ইয়াত চাবিটো আপোনাৰ খুলনি কৰিব লাগিব খুলনিটো আৰম্ভ কৰোঁ খালি মেচিন দি কৰিব পাৰে ড্ৰিল মেচিন দি খালি মই বটাল দি কৰিম আৰু এয়া খুলনি আৰম্ভ কৰিছোঁ বহুত দ হ'ব এই চাবিটো কমপ্লিট সোমাই যাব তাৰ কাৰণে খুলনি ষ্টাৰ্ট দিছোঁ এতিয়া এইটো প্ৰায় 4.5 ইঞ্চি দ হ'বগৈ এটা বটালি হাত মাৰি থাকিম আৰু গাইজ আপোনালোকে সাপোৰ্ট কৰি থাকিব তেতিয়া আগুৱাই যাব পাৰিম আপোনালোকৰ সাপোৰ্ট কৰিলে একো কৰিব নোৱাৰোঁ পাল্লাটো ওখ হোৱাৰ কাৰণে মই তলফালে কি লগাইছোঁ চাইডত গুটকা লগাই লৈছোঁ মানুহটো চাপৰ যে মানুহটো চাপৰ যে আৰু পাল্লাটো অলপ ওখ সেইটো কাৰণে মই গুটকা লগাই লৈছোঁ বাৰু মিস্ত্ৰী বুদ্ধি কমি নাইতো এয়া ইন্টাৰলকৰ ফুটা ক্লিয়াৰ হৈ গ'ল এতিয়া ভৰাই থৈছোঁ আৰু ইমানখিনি দ কৰিবলগীয়া হৈছে এইটো চাবিটো সোমাবলৈ এইটো কমপ্লিট সোমাই দেখাই দিছোঁ ধুনীয়াকৈ হৈ গ'লতো এতিয়া বাকীখিনি হ'ব কবজা লগোৱাৰ পাছত যেতিয়া চকাত লগাম তাৰ পাছত এইখিনি ইয়াত হেণ্ডেল বহিব এইবিলাক ফুটা কৰিব লাগিব এতিয়ালৈ ইমানটোৱে তো দৰজা ফিটিং কৰি দিলোঁ এতিয়া এইটো ইয়াত সোমাবলৈ এই চাবিটো যে ইয়াত সোমাব লাগিব ইয়াত সোমাবলৈ আপোনাৰ আকৌ এতিয়া হেণ্ডেলকেইটা লাগিবতো হেণ্ডেলৰ ফুটা এইকেইটা আছে এইটো আপোনাৰ হেণ্ডেলৰ এয়া হেণ্ডেলৰ ফুটাটো এইটো দেখিছে ন এইটোত হেণ্ডেল বহিব ৰড এডাল থাকিব আৰু ইয়াত আপোনাৰ হেণ্ডেলটো থাকিব সেইটো কাৰণে ইয়াত ফুটা কৰিবলগীয়া হৈছে তো মোৰ ফুটাৰ চেণ্টাৰটো পৰিছে ফুটাৰ চেণ্টাৰটো এইটো পৰিছে ইয়াত এটা পৰিছে আৰু চাবি চেণ্টাৰটো এইটোত পৰিছে তো এইটো ফুটা কৰোঁ এই পাল্লাটোৰ আপোনাৰ লকৰ কাৰণে এইটো ফুটা উলিয়াই দিলোঁ এইটো তলা মৰা হ'ব আৰু এইটো পুচিঙৰ কাৰণে ভাগ কৰি দিলোঁ দুইফালৰ পৰা কৰিবলগীয়া হৈছে এইটো তেনেকুৱা হৈছে এতিয়া আপোনাৰ হেণ্ডেল লগোৱাৰ পৰা হৈ গ'ল এইটো হেণ্ডেলটো লগোৱা হৈ গ'ল টোটেলি আপোনাৰ এইটো ফিটিং হৈ গ'ল আৰু তাৰপাছত এতিয়া ফিটিং লগাই দেখাই দিওঁ ইয়াতো এটা ফুটা উলিয়াই থোৱা আছে এই তলাটো মাৰিবলৈ এতিয়া দেখাই দিওঁ লগাই গ'ল এইটো ফিটিং হৈ গ'ল ইয়াত লক হৈ গ'ল
ফিটিং হৈ গ'ল। তো মোৰ দেখাবলগীয়া আছিলে ইণ্টাৰলক কেনেকৈ ফিটিং হয়। কমপ্লিট ফিটিং হৈ গ'ল। আৰু যিসকল মোৰ চেনেলত নতুন আহিছে প্লিজ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। গুড বাই।